হেল্ল' বন্ধুসকলকে পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে ধুনীয়া এখন চেনেল। যিটো আপোনালোকে টাইটেলখন চাই গমে পাইছে বন্ধুসকল, মানে থাম্বনেইলখন দেখা পাইছে, কিন্তু পুৰা হোলীৰ বতৰ চলি আছে। কিন্তু আপোনালোকে বহুতে ক'ব হোলীৰ ভিডিঅ' দিব এৰি কি এইবিলাক ভিডিঅ' দি আছে। হোলীৰ ভিডিঅ' আহিব, ইয়াৰ নেক্সটতে আহিব পাৰে হোলীৰ ভিডিঅ'টো। কিন্তু তাৰ আগতে আপোনালোকক এটা কথা কওঁ, আজি মানে বহুদিন ভিডিঅ' দিয়া নাই। এক্সাম শেষ হ'ল, এক্সামৰ পৰা অলপ ৰেষ্ট ল'লোঁ, মানে এক্সাম শেষ হ'ল, অলপমান ঘৰতে আছোঁ আৰু শ্বৰ্ট ফিল্ম এখন বনাই আছোঁ। আপোনালোকে থাম্বনেইলখনত হৈছে যে ৰং নাম্বাৰ এখন আহি আছে। আপোনাৰ ষ্টেটাছ, ইনষ্টাগ্ৰাম ষ্টৰি, হোৱাটছআপ সকলে গমেই পাইছে পুৰা। তো তাৰে আজি অলপ শ্বুটিং ভিডিঅ' দেখুৱাম আপোনালোকক, ঠিক আছে। গোটেই ভিডিঅ'বিলাক নেদেখাওঁ আৰু মানে গোটেই আজি অলপমান দেখুৱাম, এদিনৰ দেখুৱাম আৰু, ঠিক আছে বন্ধুসকল। আপোনালোকে চাওক তাকে আজি, ঠিক আছে। তাৰপিছত পুৰা গোটেই কেইদিন লাগিল শ্বুটিংটো কৰোঁতে, আমাৰ সেই ৰং নাম্বাৰখন বনাওঁতে আপোনালোক বেহেন্দাই চিন একেবাৰে এই চেনেলটোতে দিম, এইটোতে দেখুৱাম আৰু, ঠিক আছে বন্ধুসকল। কিন্তু আজি অলপমান এদিনৰ চাই লওক আপোনালোকে, ঠিক আছে। তেনেহ'লে বলক নেকি আজি ভিডিঅ'টো আমি প্ৰথমতে ষ্টাৰ্ট কৰোঁ। চলি থাকিব, কিন্তু তাৰ আগত আপোনালোকৰ মাজত আৰু এটা আজি এপ্লিকেশ্যন লৈ আহিছোঁ। আৰু এপ্লিকেশ্যনটোৰ নাম হৈছে টেক্সাল। সেইটোত আপোনালোকে গেম খেলি বহুত টকা আৰ্ণ কৰিব পাৰিব। আৰু আপোনালোকে তাত 10 টকা লগাই 90 টকালৈকে আৰ্ণ কৰিব, মানে 9 গুণ বেছি আৰ্নিং কৰিব পাৰিব আপোনালোকে। আৰু ইয়াত এখন মানে উইডিং লিষ্ট আছে, আপোনালোকে ভালকৈ চাই ল'ব সেইখন। আৰু প্ৰত্যেক সোমবাৰে গিভ ৱেৰ অফাৰ আহে। আৰু আপোনালোকে iPhone 13 জিকাৰ সুযোগ লাভ কৰিব পাৰে। আৰু 500 টকাৰ আপোনালোকে ইয়াত ৰিচাৰ্জ কৰিব লাগিব। অ'কে বন্ধুসকল, আপোনালোকে এবাৰ চাই ল'ব এপ্লিকেশ্যনত গৈ, ঠিক আছে বন্ধুসকল। বহুত ভালে, আপোনালোকে বহুত পইচা আৰ্ণ কৰিব পাৰিব, ঠিক আছে। আৰু মোৰ ডিছক্ৰিপশ্যনত আছে লিংক, আপোনালোকে গৈ চাওক এবাৰ। কিবা যদি অসুবিধা ক'ব, ঠিক আছে। বহুত ভাল এপটো, ঠিক আছে। আপোনালোকে টেক্সেল আপোনালোকে এবাৰ চাওক, ঠিক আছে। কিবা অসুবিধা পালে জনাব কৈছোঁ আপোনালোক, ঠিক আছে। তো এতিয়া ভিডিঅ'টো আপোনালোক, আৰু এইটো প্ৰথমটো ক্লিপ, মানে শ্বুটিংখনৰ প্ৰথমটো ক্লিপ লোৱা এইটোৱেই। পাৰ্টি গণ্ডগোল লগাই দিয়ে, কিবা হৈ যায়। তো আপোনালোকে চাই থাকক, অলপ ক্লিপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তই হবি তই লাৰবি, তাৰ মাথাত লাৰি সুধে কি হৈছে। তাৰ মাথাত লাৰি কি হৈছে শুনি ওচৰত যাইব ক্যামেরা অ্যাকশন। কাট গাইছ আপিবালা আহি আছে বিচাৰি। আমি আছো মাহাবুৰা বিয়াৰ ৰহাস্থলী। আমি মানে সেই আনবা গৈছিলোঁ কইনাটো। আৰু ডাঙৰ লাইটো হোৱাইট এংগুলৰ ল হাই হোৱাইট এংগুলৰ ল। আৰু এতিয়া আহিলো ডাইৰেক্ট বন্ধুসকল পাথাৰৰ মাজত, মানে পলাই নিয়া চিন এটা কৰিব আছে, দুটামান কৰিব আছে। আহিলো এতিয়া ডাইৰেক্ট সেইফালে শ্বুটিং হৈ আছে, আমি আহিলো। আৰু এতিয়া মই ইয়াত উঠিম, বলক জংঘলৰ মাজত উৰকাই দিছে, মই কৈছো ঐ তাক এনে লাগি চাপোৰ্ট কৰিব নেকি দে। ঐ ইফালৰ পৰা কলি দেখোন বেয়া হ'ব পায়। হেণ্ডসাম বয়। আৰু গাইজ এতিয়া পুৰা ফটো শ্বুট হ'ব এতিয়া গাইজ।
এই এটা বেকগ্ৰাউণ্ড নষ্ট কৰোঁ আজি আজি কি কৰো ঠিক নাই এইবোৰ কৰিবলৈ কি মই ইয়াত চাকৰি হৈ আহিছো নেকি সকলো কথাতে কেৱল অমুক তমুক এই নকৰিবি সেই নকৰিবি মই আৰু এনেকৈ চলিব নোৱাৰো আজিৰ পৰা মই গুচি যাম আৰু এনেকৈ থাকিব নোৱাৰো শুনমনা কথাখিনি তই এয়া বকি বকি ওলাই যাবি শ্বুটিং চেছ মানে অলপ আছে বন্ধুসকল পুখুৰীত শ্বুটিং আছে এতিয়া গাঁৱৰ ধুই আহোঁ আৰু পূৰা সকলো কৰি আহিলোঁ চাওক পূৰা আছে পূৰা গাঁৱৰ ধুই আহোঁ আৰু শ্বুটিংটো শেষ কৰি আহোঁ দে আৰু পুখুৰীৰ পানী চালোঁ গাইছ পুখুৰীৰ পানী মানে লেতেৰা আৰু এতিয়া নদীত গৈ আছোঁ আমাৰ পকা লাগি নদীত পূৰা গৈ আছোঁ পূৰা গাঁও ধুম আৰু মানে কইটা মেঞ্চত ল'ব আছে কইটা ল'ম আৰু পূৰা যাই আছোঁ এতিয়া এয়া আৰু ভাত চাত খাৱাই নাই ৰাতিপুৱাৰ পৰা একাপ চাহ মাৰিহে মানে শ্বুটিং আৰু পূৰা জংঘলে জংঘলে যাব লাগিব বন্ধুসকল এয়া চাওক বন্ধুসকল মানে এদিনৰ শ্বুটিং আজি ইয়াত নদীটোত আছে তাৰপিছত শেষ হ'ব একদিনৰ শ্বুটিং ঠিক আছে তাৰপিছত ভিডিঅ'টো শেষ কৰি আছোঁ আৰু চাওক কি ধুনীয়া ৰাস্তা মানে জংঘলে জংঘলে কিবা এটা এডভেঞ্চাৰ যেন লাগিছে নে নাই বন্ধুসকল চাওক আৰু পূৰা নদীটো পামে আৰু চাই থাকক পুৰা শ্বট চলি আছে বৈঠক সেইফালে চাওক গাইজ পুৰা সেই চলি আছে মানে পানী দি গৈ আপুনি দেখাব চিনেমাখন আহিলে আৰু আমিও মানে গাঁৱত ধুই ল'লোঁ চান্সতে আৰু বন্ধুসকল আহিলোঁ শ্বুটিং শেষ কৰি বন্ধুসকল এদিনৰ শ্বুটিং মানে আজিয়ে শেষ মানে এইখিনিতে শেষ কৰিলোঁ বন্ধুসকল মানে আৰু আছে কাইলৈ আছে মানে 4 দিনত আৰু 3 দিন আছে তাৰপিছত শেষ হৈ যাব শ্বুটিং আৰু আপোনালোকে দেখা পাব ঠিক আছে NP Creation চেনেলটো আপোনাক ছাবস্ক্ৰাইব কৰি থৈ দিব লিংক ডিছক্ৰিপশ্যনত আছে আৰু মঙলবাৰখন 10 তাৰিখে আহিব ঠিক আছে বন্ধুসকল আৰু ভ্লগ আছে মানে শ্বুটিং ভ্লগ আছে সেইবিলাক মানে সেই ভিডিঅ'টো দিয়াৰ পাছত দেখাব ঠিক আছে বন্ধুসকল আপোনালোকে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আজি আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব ঠিক আছে চেনেলটো বন্ধুসকল আৰু NP Creation ছাবস্ক্ৰাইব কৰিব ঠিক আছে তাতে আহিব ৰং নাম্বাৰখন মৰম আশা এই ভিডিঅ'টোত মৰম ভাল পাৰিব বুলি আশা কৰিছোঁ ঠিক আছে বন্ধুসকল বহুত কষ্ট হৈছে এই ভিডিঅ'টো মানে ৰং নাম্বাৰ ষ্টেকন বনাওঁতে হৈছে ৰেডি কিন্তু দিব আছে 10 তাৰিখে আহিব আপোনালোকে চাব ঠিক আছে তেনেহ'লে নেক্সট ব্লগত লগ পাম বাই বাই আৰু আপোনালোকে যে কৈছিলে এপ্লিকেশ্যনটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ঠিক আছে তেনেহ'লে বাই বাই নেক্সট